নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগত। বলক আজি এখন বাৰী চাওঁগৈ, এখন ধুনীয়া বাৰী। তো পাই গ'লো এই বাৰীখন, বলক আপোনালোকক দেখাই গৈ আছোঁ। এইখনে আছে সেই বাৰীখন, দেখিছে আপোনালোকে খুব ধুনীয়াকৈ তামোল আৰু এইপিনে কলগছ আৰু এইপিনে বিভিন্ন ধৰণৰ গছ আছে। কি লগাইছে নতুনকৈ ইয়াৰ মালিকক সুধিব লাগিব। যোৱা বছৰ আচলতে এই বাৰীখন লগাই থাকোঁতে মই এবাৰ আহিছিলোঁ, তো এবছৰ হৈ গ'ল। গতিকে বাৰীখনৰ কি প্ৰগ্ৰেছ আৰু কি দিছে নতুনকৈ তাকে চাওঁ বুলি আহিলোঁ। যিহেতু ময়ো অলপ তেনেকুৱা বাৰী এখন কাম কৰি আছোঁ দুবছৰ আগৰ পৰা, তো ইমান ডাঙৰ হোৱাগৈ নাই, তথাপি এটা চেষ্টা অব্যাহত আছে মাজে সময়। তো এই বাৰীখনৰ মালিকজন মানে মালিকজনক মই চিনাকি কৰাই দিম আপোনালোকক। বিশেষ ব্যক্তিজন চাওক আপোনালোকে, সেইপিনে আনাৰস, এইপিনে কলগছ, নেমু, তো পাই গ'লোহি এই বিশেষ বাৰীখন। চাওক কি সুন্দৰ, আৰু এইজনে হৈছে সেই বিশেষ ব্যক্তিজন, এই বাৰীখনৰ সৃষ্টি আৰু থকা সেই বিশেষ মানুহজন। তেনে বলক তেওঁলোকৰ চিনাকি হওঁ আমি। নিজান জান ঘৰখনত আমি এহাল অলৰ মানুহ। হাঁহে মাহে উভৈ নদী, ক্ষীৰতী গাইৰে গৰুৰ গোহালি। পুৱাই উঠে পূবৰ বেলি, পুখুৰীত তেজ বেলিৰে মাগুৰ বৰালি। তই পো বিহুত আহিবি, গাঁৱৰ জ্ঞাতিৰে পুখুৰী সিঁচাম, মাগুৰ মাছৰ আঞ্জাৰে এসাঁজ খাম, উজাৰি দিম বহু দিনৰ হেপে হোৱা মৰম। মাৰে থৈছে পানী টেঙা, বছৰৰ মূৰত আহিব ল'ৰা। নগৰত তই ডাঙৰ মানুহ, বাটে ঘাটে মাতে ছাৰ বুলি। আমাৰ তই এতিয়া ল'ৰা, এতিয়াও যেন পানী। তেখেত হৈছে বৈদ্যবাইত বুঢ়াগোহাঁই। তেখেত ডিব্ৰুগড় পাৰিজাত একাডেমী BEd কলেজৰ অধ্যাপক, লগতে তেওঁ 2021 লেখক সম্বৰ্ধনা বঁটা প্ৰাপ্ত। নহয়, তেখেতে বৰ ধুনীয়া কবিতা লিখে। আপোনালোকক মই স্ক্ৰীণতে লিংকটো দি দিম, কবিতা এটা চাব। আৰু কবিতা অলপ ক্লিপ এটা দি দিম নেকি, পাৰিনে? যদি কপিৰাইট নহয় ইয়াত আপোনাৰ যি কবিতা আছে তাৰ অলপ ক্লিপ এটা অকণমান লগাই দিম। চব মোৰ একদম মানে খুব ভাল লগা কবিতা এটা, গোটেইখিনিয়ে ভাল লাগে, আপোনালোকে চাব। তো তেওঁ বাৰীখন কিয় চাব আহিলোঁ, তেওঁ যোৱা বছৰ যিহেতু বাৰীখন কৰি থাকোঁতে মই আহিছিলোঁ চাবৰ কাৰণে। তো ইমান ব্যস্ততাৰ মাজতো তেওঁ এখন ইমান ধুনীয়া সুন্দৰ বাৰী, আপোনালোকে চাওক। তো কি লগাইছে, যিহেতু মই ক'লোৱে আপোনালোকক, মোৰো বাৰী এখন অলপ কাম কৰি আছোঁ, চেষ্টা কৰি আছোঁ। গতিকে অলপ অগ্ৰজসকলৰ পৰা শিকিব লাগে। তো বাৰীখনৰ বিষয়ে অকণমান আজি শিকিম, চাম। আৰু যোৱা বছৰ কি ওলাই, এইবাৰ কিমান প্ৰগ্ৰেছ হৈছে। যোৱা বছৰ আপুনি যে এই আপেল পুলি ৰুইছিলে, আপেলৰ পুলি এটা মই ৰুই থোৱা আছে। আপেলৰ পুলিটো এনেই এক্সপেৰিমেণ্টেল, আমাৰ ইয়াৰ ৱেডাৰ আৰু মাটিবিলাক আপেলৰ কাৰণে উপযোগী নহয়। আপেলৰ কাৰণে এনেই পুলিটো ঠিকে আছে বৰ্তমান, এতিয়া পুলি ভাল, পুলি ডাঙৰ হ'ল আৰু সেইফালে আছে। তো আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ নেমু চেমুবিলাক বহুত ধুনীয়া হৈ আছে। কলবিলাকো যোৱা বছৰ লগোৱা নহয় জানো? যোৱা বছৰ লগোৱা কল লাগি আছে, কল লাগিছে ন? কেইটামান জাহাজী কল লাগি আছে, তো আমি আৰু লাগিব লগাও হৈ আছে কেইটামান। তো কল মই দেখাই দিছোঁ, এইটোকা জাহাজী কল ন? তো এইটোকা দেখিছে মোৰ কাষত, পিছফালে আছে জাহাজী কল, খুব চাপতে লাগিছে ন এজোপা? হয়। তাৰপিছত আৰু কি আছিলে, এইটো নাচপতি আছিলে চাগে।
এইটো নাচপতি এনেকৈ ইয়াত 4টা নাচপতি আছে নাচপতি বুলি এইটো নাচপতি এইটো চিকু বুলি ন অঁ এইটো এটা আছে সেইফালে এটা এইটো চিকু আৰু এই দুজোপা লিচু এই দুজোপা লিচু আৰু আছে আৰু 4-5 জোপা মান এই দুজোপা মানে অলপ হাইব্ৰিড লিচু মানে ইয়াৰ এইটো সেডলেছ লিচি বুলি কয় ইয়াৰ মানে গুটি নাই লিচু ইমানটো হ'ব ইয়াৰ অকল মঙহ ইয়াৰ গুটি নাই এইটো সেডলেছ লিচি এইটো খুব কম সময়তে লাগে চাগে এইটো আৰু এবছৰ পিছত লাগিবই তেতিয়াহ'লে এবছৰ পিছত আমি তেখেতৰ বাৰীত ফল ধৰিব হয় লিচু খাবলৈ পাম আৰু এইটো গোলনেমু হয় গোলনেমু ন এইটো অহা বছৰকে লাগিব এইটো খুব ধুনীয়াকৈ মানে ওলাই আহিছে লাগিব এজোপাটো গোলনেমু গছ ডাঙৰ হ'ল এজোপাটো মই এবাৰ লাগিব বুলি ভাবিছিলোঁ কিন্তু কিবা কাৰণত এবাৰ নালাগিল অহা বছৰকে ইয়াৰো ফল ধৰিব আপেলৰ পুলিটো চাব পাৰা আপেলৰ পুলিটো চাব যোৱা বছৰ বাকী এইবিলাক কাজি নেমু বহুত ডাঙৰ হৈছে কিন্তু আম আছে এইজোপা আম ন আম ডাঙৰ হৈছে এইটো মৌচুমী টেঙা আৰু এটা মৌচুমী টেঙা আছে সেইফালে এইটো কি বুলি চিকু তো এইজোপা জাহাজী কল লাগিছে এইটো আপেলৰ পুলি এজোপা আপেল আপেলজোপা আনোতে পুলিটো ইমানটোমান আছিলে এতিয়া ডাঙৰ হৈ ইমানটো হৈছে সাৰ বব নোৱাৰি বাগৰি গৈছে মই এনেই হাউলি নপৰিবৰ কাৰণে খুঁটিটা পুতি দিছোঁ এইটো কি এক্সপেৰিমেণ্টেল হিচাপে কৈছে আছে ন এক্সপেৰিমেণ্ট কৰিছে আছে আমাৰ ইয়াৰ মাটি ইয়াৰ ৱেডাৰ ইয়াত আপেল হয়নে নহয় এনেইতো মোক নাৰ্চাৰী মানুহজনে কোৱা মতে আপেল লাগোতে লাগিব খালি মানে ৱেডাৰটো আপেলৰ কাৰণে উপযোগী নহয় আপেলৰ কাৰণে ঠাণ্ডা এৰিয়া হ'ব লাগে হিলি পাহাৰীয়া হ'ব লাগে আমাৰ ইয়াত আৰু এতিয়া পাহাৰীয়াও নহয় ঠাণ্ডাও নহয় অত্যন্ত গৰমেই হয় আৰু ভৈয়ামৰ জেগা কিন্তু আপেলটো লাগোতে লাগিব খালি মিঠাটো নাথাকিব সোৱাদটো নাথাকিব সেইকাৰণে মানে কাশ্মীৰ আপেলটো খুব ভাল চাগে তাত ৱেডাৰটো হিমাচল সেইবিলাকৰ আপেলবিলাক ভাল এইটো কি বুলি এইটো চেৰি এইটো ফল ইয়াৰো গছজোপা বৰ ধুনীয়াকৈ ধুনীয়া বাঢ়ি ইও আৰু 2 বছৰমানৰ পিছত ফল ধৰিব আৰু বাকী এইটো আমো খুব সৰুতে লগা আম এইটো আৰু এবছৰ 2 বছৰ পিছত মানে হাতে ছিঙিব পৰাতে ইয়াৰ লাগিব বাকী এই দুজোপা জাহাজী কল পুলি ন প্ৰায় নতুনকৈ আকৌ 100 মান ৰোৱা হ'ল আগৰে আছিলে 50 জোপা মান এই দুটা শিমলু পুলি নহয় শিমলু এইকেইটা ৰোৱা নাই এইকেইটা নিজে ওলোৱা বাৰীত এইবোৰ চৰাই হাগি মেলি দিয়া তাৰে গুটি খাই এইবোৰ শিমলু এইবিলাক গমাৰি এইবিলাক নিজে ওলোৱা এইবিলাক মই কাটি দিয়া নাই এইবিলাক তামোলৰ এইখিনি যোৱা বছৰে ৰোৱা নহয় জানো আপোনাৰ যোৱা বছৰ লকডাউনতে ৰোৱা তামোল ঠিকে আছে চেহেৰা এতিয়া 2-এটা বাৰু মৰিলে কিন্তু যিকেইটা বাচি আছে কিন্তু ভালে হৈ আছে এইখিনি গোটেইখিনি নেমু ন এইটো কাজি নেমু কিন্তু এইটো কমলা এইটো কমলা এনেকৈ কমলা আছে 4টা মান কমলাটোতো চাগে আমাৰ ইয়াত ভালে হ'ব কমলাটো ভালে হ'ব হয় এইপিনে আৰু আপোনাৰ বাৰীখন মানে এই মাটিটো এই সীমাটোৱে লাষ্ট নে আৰু আছে এইপিনে এনেইতো বাৰীখন ইয়ালৈকে আছে মাটি আৰু আছে আমাৰ ইফালে মাটি আমাৰে হয় বাৰী নৈখন পাৰ হৈ সিফালে মাটি আছে বাৰীখন ইয়ালৈকে কৰিলে আৰু বৰ্তমান ইফালে আৰু কৰাৰ ইচ্ছা আছে এতিয়া আপোনাৰ এই টোটেল কিমান মান তামোল পুলি ইয়াতে লগালে তামোল মোৰ আছে প্ৰায় 200 আছে ন তাৰপিছত জাহাজী কল প্ৰায় 150 আছে আৰু নেমু আছে চাগে এনেকৈ 180 নাই নেমু 70-80 মান বাকী সেই লিচু আছে 7 জোপা মান গোল নেমু আছে 4 জোপা এনেকৈ ফল মধুৰি আছে 2 জোপা মান সেইফালে মধুৰি চেহৰা ধুনীয়া হৈ আছে মধুৰি চেহৰা চাব পাৰা তাৰপিছতে আম আছে 4-5 জোপা মান সেই জোপা বিলাতী আম কাপতে লাগিব আমটো আৰু এবছৰ 2 বছৰ পিছত তাৰো ফল ধৰিব তাৰপৰা চিকু এনেকৈ ফল মূলৰ পুলি 4-5টা ছটাকৈ আছে আৰু কিন্তু বেছি মোৰ টাৰ্গেটটো মানে জাহাজী কল কাজি নেমু আৰু তামোল সেইটোৱে মেইন টাৰ্গেট বাৰীখনৰ পৰা বাকীবোৰ এক্সপেৰিমেণ্টেলি কৰি চাইছোঁ হয়নে নহয় নাচপতি আমাৰ এই ঠাইবিলাকত হ'বনে নহ'ব আপেল হ'বনে নহ'ব এনেই কৰি চোৱা হৈছে এক্সপেৰিমেণ্টেল হিচাপে কিন্তু বাকী মেইন টাৰ্গেটটো তামোল কাজি নেমু আৰু জাহাজী কল এইটো ঘৰুৱা লিচু ন এইটো মধুৰিটো ন এইটো মধুৰি মধুৰিটো বহুত ধুনীয়া জোপোহা হৈছে মধুৰি গছ খুব ভাল হৈছে ইয়াৰো লাগিব এইটো বিলাতী হ'ব ডাঙৰ বিলাতী হ'ব খুব মিঠা হ'ব খাবলৈ এইখিনি কি আনাৰস দিছে ন এইখিনি আনাৰস আছে আনাৰসখিনি নৰ্মেল নে এইখিনি বেলেগ কিবা আনাৰসখিনি নৰ্মেলে হয় আমাৰ লোকেল আনাৰসবিলাকে আছে আনাৰসৰ মই হিচাপ কৰা নাই তথাপিও 200 মান আনাৰস আছে মানে গোটেই বাউণ্ডেৰীটো কাটি ৰাখি আনাৰস আছে মাজত দিয়াৰ কোনো প্লেন নাছিলে কিন্তু মাজতো এনেকৈ 2-3টা মান লাইন আনাৰস এইটো এটা লাগিছে আপোনাৰ লাগি আছে আনাৰস লাগিছে কেইবাটাও লাগি আছে কেইবাটাও আনাৰস লাগি আছে
তো দেখিলে আপোনালোকে গোটেই বাৰীখন দেখালোঁ ইমান ব্যস্ততাপূৰ্ণ তেওঁৰ জীৱন তথাপিও তাৰ মাজতে তেওঁ সময় উলিয়াই ইমান এখন সুন্দৰ বাৰী বনাইছে তো আৰু তেখেতক মই ক'লোৱেই খুব ধুনীয়া লেখা মেলা কৰে তো মই ইউটিউবত আপোনালোকক অলপ এটা কবিতাৰ খুব ভাল লগা কবিতা এটা আপোনাৰ কি আছিলে বৃদ্ধৰ আত্মকথা বৃদ্ধৰ আত্মকথা বুলি মোৰ এটা কবিতাৰ অডিঅ' ৰেকৰ্ডিং আছে অডিঅ' ৰেকৰ্ডিং মোৰ ইউটিউব চেনেলত তাৰ পৰা কিবা কিবি কেইটামান পংক্তি দি দিব ক্লিপ অকণমান মই আপোনালোকক এই ভিডিঅ'টো দি দিম আৰু ডেছক্ৰিপশ্যনত আৰু আপোনাৰ স্ক্ৰীণতে মই আপোনালোকক তেখেতৰ চেনেলটো দি দিম এই কবিতাটো আবৃত্তি কৰিছিলে অসীম শৰ্মা এগৰাকী আবৃত্তিকাৰ নাট্যকাৰ পৰিচালক আৰু মৈত্ৰেয়ী ফুকন বুলি তেওঁলোক দুজনে আবৃত্তি কৰিছে খুব ধুনীয়া কবিতা আৰু গোটেই কবিতাখিনি আপোনালোকে আচলতে শুনিব পাৰিব খুব ধুনীয়া কবিতা লগতে তেওঁক আমি শুভেচ্ছা জনালোঁ তেওঁ আহিবলগীয়া আৰু নতুন নতুন ধুনীয়া ধুনীয়া কাম কৰক কবিতা দিয়ক আপোনালোকৰ মাজলৈ আৰু লগতে তেওঁ বাৰীখনো সুন্দৰকৈ ডাঙৰ হওক আৰু আমি অহা বছৰকৈ আকৌ আহিম বাৰীখনত লগা ফল মূলবিলাক টেষ্ট কৰিবৰ কাৰণে ঠিক আছে ধন্যবাদ থেংক ইউ ৰাজ ভাল লাগিলে তুমি আহিলা আপোনালোকে ৰাজৰ ব্লগটো চাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ ঠিক আছে ধন্যবাদ কাষৰীয়াবোৰে কোৱা কুই কৰে কি পু তুলিলি বিপদতো নেচাই আমি হলো তাহানিৰে পুৰণি কলীয়া মনে মুখে আমাৰ খোলা চিধা কথা নুবুজো আজিকালি চলাহী কথা কোৱাহে শুনিছো লোকৰ মুখত পোৰ হেনো বৰ সাংসাৰিক লেঠা